Hey guys, কি খবৰ? Welcome back to my channel. আৰু আজি বহুত দিনৰ মূৰত আৰু মই গৈ আছোঁ ৰাস্তাত, কাৰণ আমি গৈ আছোঁ গুৱাহাটীৰ ৰোপৱে উঠিবলৈ। আৰু ৰোপৱেখন খোলা আছে নে ঠিক সম্ভৱ মই নাজানো, তথাপি মই কালি বহুকেইজন ইউটিউবাৰত সুধিছোঁ খোলা আছে বুলি কৈছে। আৰু এতিয়া আমি গৈ আছোঁ, আগত বৌ, পিছত মা আৰু বাইদেউ আহিছে, আৰু মই মাজে মাজে গৈ আছোঁ আৰু যাম কাষত থকা বহু ঠাইলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব হয় অলৰেডি, তেনেহ'লে থেংক ইউ ছ' মাছ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এই গাইজ আহি পালোঁ ৰোপৱে টাৰ্মিনেল, কিন্তু 9টা বজাত খুলি দিব। গতিকে আমি এতিয়া চাহ পানী খাব যাম। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু বহুত ধুনীয়া লোকেশ্যন, চাওক কি ভাল লাগিছে। আৰু পুৰা জোচ আজি গাত, আৰু পুৰা কনফিডেন্স, এক্সাইটমেণ্ট সকলো। আৰু দেখাই আছোঁ বেক কেমেৰা দি আপোনালোকক পৰিৱেশটো। ৱাও কি ধুনীয়া। আৰু আজি বতৰটো সেমেকা, গতিকে আপোনালোকক পৰিৱেশটো দেখাই আছে, চাই লওক এবাৰ। মোৰ লগত অহা দুজন ব্যক্তি, হাই দিছোঁ। আৰু ৰোপৱেখনে তাতে আছে। What a beautiful place. আৰু টিকট কাউণ্টাৰ আহি পালোঁ। এয়া কাউণ্টাৰ। আৰু এইফালে হুইল চেয়াৰ আছে, আৰু আমাৰ বৌ আৰু মা পুৰা বহি আছে চেয়াৰত। মানুহ কিন্তু পাতল, আৰু সকলোৰে মুখে মুখে মাস্ক, আৰু চেয়াৰবিলাকো বহুত ধুনীয়া। এখন যাই আছে বৰ্তমান, কিন্তু আজি বহুত সেমেকা বতৰ কাৰণে কুঁৱলী, আৰু একো দেখাই ৰোপৱেখন ভালকৈ দেখাই নাপায়। এখন আহি আছে সন্মুখৰ পৰা, আৰু এয়া নেক্সটখন আমি উঠিম। গতিকে চাই থাকক ভিডিঅ'টো। আৰু মইতো ভাবিছিলোঁ যে ৰোপৱেখন আছে নে নাই, কিন্তু যেতিয়া আহিলোঁ তেতিয়া আৰু গম পালোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আছোঁ লিফ্টৰ ভিতৰত, লিফ্টত গৈ আছোঁ সকলোবিলাকে আমি। আৰু এয়া আমি সকলো ৰোপৱেৰ ভিতৰত আছোঁ। আৰু এইবাৰ আহি পালোঁ আমি নৰ্থ গুৱাহাটী ৰোপৱে টাৰ্মিনেল। বহুত বেছি ভয় লাগে, আৰু মাছখিনি পালে বুকুখন ধমধম হ'ব, তাকে ইমান ভয় লাগে। আৰু এতিয়া আমি গৈ আছোঁ, চাই থাককচোন ইমান ভয় লাগিছে, প্ৰথম এক্সপিৰিয়েঞ্চ। এতিয়া আমি আহিছোঁ দৌল গোবিন্দ মন্দিৰ। ভিতৰত নেদেখাওঁ, যিখিনি পাইছোঁ সেইখিনি দেখাইছোঁ, চাই থাকক। আৰু এতিয়া আহিছোঁ আমি নেহেৰু পাৰ্ক। আৰু ৰোপৱেৰ মাজত এটা বহুত ডাঙৰ ঘটনা হৈছে। মাজতে ৰোপৱেখন ৰখি গৈছিল, ইমান ভয় লাগিছিল যে মানে মই ভাবিছিলোঁ কি ৰখি যায় নেকি, কাৰেণ্ট গুচি গৈছিল। আৰু লগে লগে চাৰিখন যে ফেন আছে, সেই ফেন চাৰিখন লগাই দিছে। আৰু তাৰপিছত মানে ইমান গৰম সোমাই গৈছে। আৰু এতিয়া আমি আহিছোঁ নেহেৰু পাৰ্ক, আৰু এতিয়া আমি চিকিউৰিটিৰ ওচৰত গৈ আছোঁ, টিকট কাটিব লাগিব বোলে। এতিয়া গৈ আছোঁ, ৰ'বচোন কিবা খাওঁ, ষ্ট্ৰীট ফুড এনেও খামেই। চিটটো চাই থাকিব দেই, খোলা আছে। অঁ, আজি পুৰা জোচত আছে দেই। আৰু নেহেৰু পাৰ্কত গৈ ভাল লাগিছে দেখা। এতিয়া আমি আহিলোঁ নেহেৰু পাৰ্ক, বহুত ভাল লাগিছে। আৰু খালোঁ ম'ম' চম' খালোঁ, কিন্তু নেদেখালোঁ আৰু ভাল নালাগে দেখাব। আৰু ইমান ধুনীয়া লোকেশ্যন, ৱাও। আচলতে গুৱাহাটীখনত চাব লগা বস্তু বহুতেই আছে, কিন্তু মানুহে সেইটো কৰা নাই। এইবিলাক আছে। ইমান গৰম দিছে, মই কাপোৰ মানে চুৱেটাৰ পিন্ধি আহিছিলোঁ ওপৰত, সেইকাৰণে খুলি কিনে এতিয়াহে ভাল লাগিছে। আৰু আজি কিন্তু মানুহ বহুত পাতল ন। আৰু এয়া জুলি আছোঁ মই সৰু ল'ৰা ছোৱালীৰ দৰে। ভাল লাগে কিবা এটা
জোৰোণত বহি। আৰু এফালে মই আৰু ইমান গৰম দিছে, মই কাপোৰ খুলি মানে চুৱেটাৰ পিন্ধি আহিছিলোঁ ওপৰত, সেইকাৰণে খুলি কিনে এতিয়া ভাল লাগিছে। আৰু আজি কিন্তু মানুহ বহুত পাতল ন। আৰু এনেকৈয়ে আমি ঘূৰি ফুৰি খাই বৈ আমি ঘৰলৈ উভতিছিলোঁ আৰু বহুত ভাল লাগিছিল। হঠাতো যদি হৈছে ভ্ৰমণটো, তথাপিও বহুত ভাল লাগিছিল। আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে ঘণ্টা বটনটো প্লে' কৰি দিব, তেনেহ'লে যেতিয়া মই ভিডিঅ' দিম তেতিয়া আপোনালোকে ন'টিফাই হৈ যাব। আৰু আজিলৈকে তেনেহ'লে আহোঁ আৰু বাই বাই, আৰু লগ পাম মোৰ অহা ব্লগত। বাই বাই, লাভ ইউ অল।